হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই মোৰ প্ৰথমটো ব্লগ লৈ আহিছোঁ, য'ত আপোনালোকে চাই আছে আইনৰ পাপাই এটা মাছ ধৰিবলৈ ট্ৰাই কৰি আছে। এইটো মাছ কি মাছ আপোনালোকে কমেণ্টত জনাব। আৰু এইটো মাছ খালী হাতেৰে ধৰিব নোৱাৰি, সেইকাৰণে আইনৰ পাপাই এটা পাতেৰে ধৰি লৈ গৈছে আৰু এইটো এতিয়া বান্ধিবলৈ ট্ৰাই কৰি আছে। আইনৰ পাপাই এই মাছটো প্ৰথম টাইম খাব, সেইকাৰণে এই মাছটো সি নিজে বনাব বুলি কৈ আছে। সেইকাৰণে এইটো বান্ধি ল'লে সি অমিতা গছৰ লগত বান্ধি পিনে সি এইটো বনাবলৈ কৈ আছে। সেইকাৰণে মাছটো ধৰিবলৈ বহুত ট্ৰাই কৰি আছে। আইনৰ পাপাই এই মাছটো প্ৰথমবাৰ খোৱাৰ কাৰণে ট্ৰাই কৰিব, সেইকাৰণে বহুত এক্সাইটেড হৈ পিনে নিজে বান্ধিব গৈছে, কিন্তু বান্ধিব নোৱাৰিলে, লাষ্টত পৰি গ'ল। আৰু এইটো মায়ে আহি পিনে মাছটো অমিতা গছৰ লগত বান্ধি দিলে। বান্ধাৰ পিছত সি এতিয়া এইটো বনাব ট্ৰাই কৰি আছে। এতিয়া সি এইটো বনায়ে শেষ কৰিব। এইটো মাইকটো ক'ত ৰাখিব নাৰাখিব সেইটো ভাবিব পৰা নাই। এইটো এতিয়া কেনেকৈ বনাব সেইটোৱে ভাবি আছে। ইতিমধ্যে মোৰ আইতাই ইয়াত আহিলে আৰু সুধি আছে কি কৰি আছে। এইফালে চাওক, আয়ানে বাৰে বাৰে টেপটো অন কৰি আছে। সি মাছটো তাত লৈ পিনে ধুই দিব বুলি কৈ আছে। অৱশেষত আয়ানৰ পাপাই মাছটো বনাই ল'লে। আৰু এইফালে চাওক, আয়ানে তাৰ নানীৰ লগত খেলি আছে। আৰু আজিৰ বতৰটো ইমানেই ধুনীয়া যে মন মুগ্ধকৰ, মোৰ বহুত ভাল লাগি আছে। অৱশেষত মাছটো বনোৱা হৈ গ'ল। আয়নৰ পাপাই মাইকটো ইয়াতে ৰাখি থৈ গুচি গ'ল। আৰু মই এইটো লৈ ল'লো আৰু যাই পিনে চাওঁ, আয়নৰ পাপাই আয়নৰ ইণ্টাৰভিউ লৈ আছে আৰু সুধি আছে ডাঙৰ হৈ সি কি হ'ব। এতিয়া মানে তাৰ মাক বেছি ভাল পায় না তাৰ পাপাক বেছি ভাল পায়, সেইটোৱে সুধি আছে। আৰু এতিয়া মই মাছটো ভালকৈ ধুই লৈ আছোঁ। মাছটো ভালকৈ ধুই লৈ এতিয়া মই ৰাখি দিম ফ্ৰিজত, কাৰণ আজি এই মাছটো নাখাওঁ। আমি আজি যাম নানীৰ ঘৰত, মানে নানীৰ শৰীৰটো বেছি ভাল নহয়। মাকে কৈ আছিল যে নানীৰ লগত লগ কৰিব যাব, সেইকাৰণে ময়ো মাকক ক'লোঁ যে মোকো লগত লৈ যাওক। মই বহুত দিন ধৰি নানীৰ লগত লগ পোৱা নাই আৰু নানীক দেখা কৰিব লাগিব। আৰু এইটো চাওক, মই ফ্ৰিজৰ ভিতৰত মাছটো ৰাখি থৈ দিলোঁ। এই বাটাৰফ্লাইটো মই কালি বহি থকা দেখা পাইছিলোঁ, ইয়াৰ কাৰণে মই এই প্লাণ্টত ৰাখি থৈ দিছিলোঁ। আজি আহি চাওঁ এইটো আৰু জীৱিত নাই। মই দৈখিনি খাই পিনে বেগটো হাতত লৈ ওলাই গ'লোঁ নানীৰ ঘৰলৈ। এইটো চাওক, মায়ে মোৰ আগে আগে আয়ন আৰু আহানক লৈ পিনে ৰাস্তাৰ দিশে গৈ আছে। আৰু আজি গাড়ী নাই, সেইকাৰণে আজি আমি যাম ই ৰিক্সাৰে নানীৰ ঘৰত। এইটো ৰাস্তাৰ কাষত আমি থিয় হৈ আছোঁ। বহুত সময় ৰখাৰ পিছতো এটা ই ৰিক্সাও অহা নাই আৰু আয়ানে ইফালে সিফালে গৈ আছে আৰু ভয় লাগি আছে, কাৰণ ৰাস্তাৰে বহুত গাড়ী আপ ডাউন কৰি আছে। আৰু এইফালে চাওক, এটা ই ৰিক্সা আহি পালে। এইটো ই ৰিক্সাত উঠি পিনে আমি যাম নানীৰ ঘৰত, সেইকাৰণে আমি সকলোৱে উঠি ল'লোঁ ই ৰিক্সাৰে। আৰু যাওঁতে ৰাস্তাৰ কাষত থকা ধাননি পথাৰবিলাক চাই পিনে ইমান ধুনীয়া লাগিছিল, কাৰণ গাঁৱৰ এই পৰিৱেশটো সকলোতকৈ ধুনীয়া। এইটো চাই গৈ থাকোঁতে আমি আহি পালোঁ আমাৰ নানীৰ ঘৰ। এইটো হ'ল মোৰ ডাঙৰ মামাৰ ঘৰ আৰু এইটো দিশত আছে মোৰ নানীৰ ঘৰ। মানে এইটো সৰু ৰাস্তা যিটো আছে, এইটো ৰাস্তাৰে আমি যাম নানীৰ ওচৰলৈ, কাৰণ এইটো শ্বৰ্টকাট ৰাস্তাই। আৰু এইটো মানে দুয়ো কাষে মানে পুখুৰী আছে, আৰু আয়ানে এইটো ৰাস্তাৰে যাওঁতে ভয় পাই আছে। তাৰ নানীয়ে তাৰ হাতখন ধৰি লৈ গৈ আছে আৰু আমি আহি পাই গ'লোঁ নানীৰ ঘৰ। আৰু এই দিশত চাওক, সেইটো নানী আহি আছে। নানীৰ ৰুমত সোমাই যোৱাৰ লগে লগে নানীয়ে আহানক লৈ ল'লে কলত আৰু সুধি আছে যে আয়ানৰ পাপাই কিয় অহা নাই। মই ক'লোঁ পিছত আহি আছে, সি মানে আহি পিনে মোক লৈ যাব। আৰু এইফালে চাওক, আয়ানে আহি পিনে টেকেলি পিঠা খোৱা ষ্টাৰ্ট কৰিছে। আৰু আহানে এইপিনে শুই পিনে খেলি আছে আৰু হাত ভৰি লৰাই আছে। আৰু আয়ন ইয়াত নাথাকে, সেইকাৰণে দৌৰি এতিয়া গৈ আছে মোৰ ডাঙৰ মামাৰ ঘৰত। ডাঙৰ মামাৰ ঘৰত এটা সৰু মইনা আছে, তাৰ লগত খেলিবলৈ আয়নে গৈ আছে। এফালে ভয়ো খাই আকৌ যাই আছে, মানে দৌৰা দৌৰিকৈ গৈ আছে। আৰু মই ভয় খাইছোঁ, দুয়ো দিশে পুখুৰী আৰু হঠাতে যদি পৰি যায়, সেইকাৰণে মই তাৰ লগত জল্দি যাবলৈ বিচাৰি আছোঁ। আৰু এইটো আহি পাই গ'লোঁ মামাৰ ঘৰ। আৰু এইটোৱে হ'ল সেই সৰু মইনাটো যাৰ লগত আয়নে খেলিব আহিছে। আৰু আহি পিনে সি দৌৰি গুচি গ'ল। আৰু এইটো মই খিৰিকীৰ কাষত থিয় হৈ পিনে এইটো ধাননি পথাৰখন চাই আছিলোঁ। আৰু এইটোৱে হ'ল মোৰ এটা সৰু ব্লগ। যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।